এয়া মোৰ জীৱনৰ ফাৰ্ষ্ট ছ'ল' ট্ৰিপ বাই প্লেন। এয়া বাছ আহিলে আমাক নিবলৈ ফ্লাইটলৈকে। এতিয়া উঠিম আৰু আমি। কিমান মানুহৰ ভিৰ দেখিছেনে? এয়া উঠিলোঁ বাছত বহিবলৈ ঠায়েই নাই, থিয় হৈয়ে গৈছোঁ আমি। এয়া আমি গৈ আছোঁ, অলপ পিছতে পামগৈ আৰু। সৌখন দেখিছেনে? ইণ্ডিগো বিমান সৌখন, সেইখনতে উঠিবলৈ গৈ আছোঁ আমি। একদম লাহে লাহে গৈছে বাছখন। এয়া আমি পাই গ'লোগৈ। এতিয়া আমি উঠিবলৈ গৈ আছোঁ প্লেনত। এইখন হায়দৰাবাদলৈ যাব প্লেনখন। ইয়াতে মেক্সিমাম চাউথৰ মানুহে আছে, চাউথ ইণ্ডিয়ান মানুহ। গৈ আছোঁ উঠিবলৈ। এয়া পাই গ'লোঁ, চিটত বহিলোগৈ। এয়া টেক অফ কৰিছে ফ্লাইটে। লাহে লাহে উঠি গৈ আছোঁ আৰু। এয়া চাহ দেখিছেনে প্লেনখনৰ? এয়া আমি উঠি গৈ আছোঁ আৰু। লাহে লাহে তলৰ বস্তুবোৰ সৰু হৈ আহি থাকিব আৰু এতিয়া। আমি গৈ আছোঁ। কি সুন্দৰ দৃশ্য এয়া চাওকচোন, ইমান ধুনীয়া লাগিছে। ডাৱৰখিনি ইমান ধুনীয়া, থোপা থোপা ডাৱৰ। কি যে সুন্দৰ দৃশ্য নহয়। এয়া হায়দৰাবাদ পাই গ'লোগৈ। এয়া মোৰ হাজবেণ্ড আহিছিলে মোক নিবলৈ। পিছফালৰ আকাশখন চাওকচোন, কি সুন্দৰ।